আলুৰ লগত মজাকে ভাজি খাম। এইফালে আগত এখন নদী আছে, এই নদীখন পাৰ হ'ব লাগিব। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মই আপোনালোকক স্বাগতম জনাইছোঁ প্ৰশান্ত বৰাই পুনৰ অন্য এটা ব্লগৰ মাজলৈ। মই এইফালে বাইকখন ৰাখি ল'লোঁ এইডোখৰতে, আৰু বাইকখন ৰাখিলোঁ। ৰখাৰ চাপৰি অঞ্চলত মই ইয়াত খেতি বাতিৰ বিষয়ে দেখুৱাম, ইয়াত কি কি খেতি কৰে। বলক তেনেহ'লে পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। বস্তুটো এইটো হয়, একচুৱেলি আঁতৰৰ পৰা মই দেখুৱাই দিছোঁ। এই বস্তুটো হয়, এই বস্তুটো হ'ল এলিফেণ্ট টাৱাৰ। কাজিৰঙা নেশ্যনেল পাৰ্কত এনেকুৱা আছে এই বস্তুবিলাক। মানে এইটো এলিফেণ্ট টাৱাৰ, তাৰমানে ইয়াত উঠি হাতী চাব পাৰে। আঁতৰত হাতী ক'ত ক'ত আছে বা হাতী কোন স্থানত আছে সেই স্থানবিলাক সম্পূৰ্ণকৈ চাব পাৰে এই টাৱাৰটোত উঠি। অৰ্থাৎ এইটো অসমীয়াত ইয়াক যদি কোৱা হ'ব যে হাতী চোৱা চিমনা। কমেণ্ট কৰি আপোনালোকে কমেণ্ট বক্সত অশুদ্ধ অসমীয়া ইয়াৰ মিনিংটো কৈ দিব। এই জেগাটোত কিয় নিৰ্মাণ কৰিছে যে এই এৰিয়াটোত, এই এলেকাটোত সাধাৰণতে হাতী, বনৰীয়া হাতী আহি থাকে, কাজিৰঙাৰ পৰা আহে। কাজিৰঙাৰ পৰা জাকে জাকে হাতী আহি এই অঞ্চলত যিবিলাক খেতি বাতি কৰে, ইয়াত বহুতো খেতি বাতি, এইফালে খেতি বাতি কৰিছে, এইবিলাক খেতি বাতি কৰে, এই খেতি বাতিবিলাক অনিষ্ট কৰেহি। সেইকাৰণে মানে এইটো ৰাইজৰ সজাগতাৰ কাৰণে মানে হাতী কোন জেগাত আছে বা কি ধৰণৰ আছে সম্পূৰ্ণ চাবৰ বাবে এই টাৱাৰটো নিৰ্মাণ কৰিছে। আৰু এইফালে দেখিছে এয়া সৰিয়হ খেতি কৰি থৈছে, বিঘা বিঘা মাটি, বহুত ডাঙৰ ডাঙৰ হয়। আঁতৰলৈকে যদি চাই দিয়ে আপোনালোকে দেখিব, এই তালৈকে যদি চাই তেনেহ'লে ইয়াত সৰিয়হ কৰিছে বহুত বিঘা বিঘাকৈ। আৰু এইবিলাক সাধাৰণতে চৰকাৰী মাটি, ইয়াত কিন্তু মানুহে দখলি কৰি মানুহে খেতি কৰিছে। আৰু ইয়াত প্ৰটেকশ্যন কি দিয়া হয়, ইয়াততো জেওৰা চেওৰা মৰা নহয়। ইয়াত দেখিছে তাঁৰ লগোৱা আছে, এইবোৰ দেখিছে তাঁৰ দিয়া আছে, অৰ্থাৎ ঝাটকা তাঁৰ। এই ঝাটকা তাঁৰটো মানে এনেকুৱা হয়, ইয়াক চ'লাৰৰ পৰা ইয়াক কানেক্ট কৰা থাকে। আৰু ইয়াত যদি গৰু বা ম'হ বা বনৰীয়া হাতী যিয়ে নহওক, ইয়াত যদি টাচ কৰি দিয়ে, টাচ কৰি দিলে সি ঝাটকা মাৰি বাহিৰলৈ পঠিয়াই দিব। মানে এইটো আঘাত সাধাৰণতে নহয়, মানে মৰি নাযায়, কিন্তু ইয়াত লাগিলে ই ঝাটকা মাৰি বাহিৰলৈ পঠিয়াই দিয়ে। আৰু এই বস্তুটো যে ঝাটকা যিটো তাঁৰ দিয়া আছে কৈছোঁ, এই ঝাটকা তাঁৰটো সাধাৰণতে দিনৰ ভাগত ইমান অন কৰি নথয়। অৰ্থাৎ ইয়াত ঝাটকা তাঁৰটো যিটো কানেকশ্যন, চ'লাৰ কানেকশ্যনটো দিনত নিদিয়ে, ৰাতি দি থয়, যাতে ৰাতি গৰু ম'হ বা এনেধৰণৰ অনিষ্ট কৰিব নোৱাৰে। বলক আপোনালোকক এই এলিফেণ্ট টাৱাৰটোত উঠি মই দেখুৱাই আছোঁ, আঁতৰৰ সেই ভিউটো দেখুৱাই আছোঁ। মই গৈ আছোঁ ওপৰলৈ উঠি এতিয়া। এইটো হ'ল এলিফেণ্ট টাৱাৰ, আৰু এইফালেদি যাম। এইফালৰ আঁতৰৰ ভিউটো চাওক, কিমান আঁতৰলৈকে চাব পাৰি। এইটো হ'ল এলিফেণ্ট টাৱাৰটো। মই এতিয়া উঠিলোঁ, একেবাৰে ওপৰত আছোঁ। আৰু ওপৰতো এনেধৰণে কৰা আছে, ইয়াৰ পৰা যাতে তললৈ চাব পাৰি, খুব ভালদৰে চাব পাৰি, বহুত দূৰলৈকে চাব পাৰি। ইয়াৰ পৰা দেখিছে খেতি যিমান যিমান দূৰলৈকে খেতি কৰিছে। ইয়াৰ অঞ্চলৰ ওচৰে পাঁজৰে বহুত এৰিয়াত খেতি কৰিছে, আৰু হাল বাই থৈছে এইবোৰ সৰিয়হ সিঁচিবৰ কাৰণে। আকাশত উঠি থকা নিচিনা লাগিছে, কিমান সুন্দৰ লাগিছে, কিমান দূৰলৈ চাব পাৰি, বাহ। আৰু এতিয়া আমি শাক বুটলিবলৈ আহিছোঁ, সৰিয়হ শাক ইয়াত আছে, সৰিয়হ শাক কৰি থৈছে। মোৰ লগৰ এজনৰ ঘৰ হয় ইয়াতে, চাপৰি হয়, এইটো চাপৰি এলেকা, পৰিলোহেঁতেন। চাপৰি এলেকা হয়, ইয়াত শাক কৰা আছে। এইটো আলু কৰিছে, ফুলৰি আলু, যিটো আমাৰ লোকেল অসমীয়া আলুটো, মানে এইটো অসমীয়া আলুটো কৰা আছে ইয়াতে। ইয়াৰ যিবিলাক শাক পাচলি বা চব্জি, মানে যিবিলাক শাক পাচলি আছে, চব শাক পাচলি মানে পিয়'ৰ হয়। ইয়াত গোবৰ সাৰৰ পৰা কৰে, চব গোবৰ সাৰ। ইফালে সৰিয়হ কৰি থৈছে, আলু কৰিছে, ইফালে সিফালে বিভিন্ন কবি কৰে, মূলা কৰে, বিভিন্ন শাক পাচলি ইয়াত আছে, এভেইলেবল হয়। কিন্তু সকলোবোৰ শাক পাচলি ইয়াত প্ৰডাকশ্যন একেবাৰে মানে কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে, কেৱল গোবৰ সাৰ। মানে ইয়াত অসংখ্য গৰু আছে, গোহালি আছে, সেই গোবৰ সাৰ প্ৰয়োগ কৰে ইয়াত। বলক আমি অলপমান শাক বুটলি লওঁ। এইয়া সৰিয়হ শাক। এইটো হ'ল সৰিয়হ শাকটো, এইটো ইয়াৰ আলুৰ লগত এইটো ভাজি খাবলৈ খুব মজা হ'ব। সেইটো কাৰণে শাক অলপ দিম বুলি কৈছিলে ইয়াৰ পৰা, সেইটো কাৰণে শাক অলপ ময়ো বুটলিবলৈ আহিলোঁ। বুটলি ল'ম এতিয়া, বুটলি কৰি আলুৰ লগত মজাকৈ ভাজি খাম। এইফালে আগত এখন নদী আছে, এই নদীখন পাৰ হ'ব লাগিব। আৰু নদীখনৰ এতিয়া ইমান পানী নাই। আচলতে এইটো ব্ৰহ্মপুত্ৰৰ পৰা ফাটি অহা এটা সুঁতি হয়, সৰু সুঁতি, বৰ ডাঙৰ নদী নহয়। এই পানী বৈ আছে, এতিয়া দেখিছে ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহিছে। আমি নদীখনেদি পাৰ হ'ম, অলপ
এই পানী ইমান বেছি নহয়, কম পানী। মই পানীটো অলপ দেখুৱাই দিছোঁ আপোনালোকক। চেণ্ডেল পাত উঠি গৈ আছে পানীত। বাইকখন অকণমান পানী মাৰি লওঁ, ধুই লওঁ। বাইকখন পানী মাৰি লৈ ধুলোঁ, বাইকখন ধুই ল'লোঁ আৰু এতিয়া আমি ঘৰত যাম। ব'লক তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানটা সামৰিছোঁ। বাই বাই।